हेलो फ्रेंड्स की खबर आपनालोকৰ মই আজি आपनाলোকৰ লৈ আহিছো ৰেচিপি এটা বৰালি মাছ আৰু ইফালে মই স্কচৰ সৈতে বৰালি মাছ কেনেদৰে বনাও আপোনালোকে পুৰা ভিডিওটো চাব যদি ভাল পালে আৰু বৰালি মাছ বহুত দিন খোৱা নাই আজি ভাবিলো মই স্কচৰ লগত বনাই খাও আৰু ইফালে বৰালি মাছটো ভাজি ললো ইফালে এটা স্কচ লৈছো মই আৰু ইফালে লগত দুটা বিলাহী লৈছো ইফালে মই পিয়াজ দি দিলো আৰু ইফালে মই মছলা ইমান নিদু একো মানে ডাইৰেক্ট মানে সিম্পল হয় বেলেগ মছলা পাতি নাই ডাইৰেক্ট মানে এনেকুৱা যে মানে মছলা নহকে সবজিখন কেনেদৰে বনাব পাৰো আপোনালোকক দেখুৱা আৰু আপোনালোকে সম্পূৰ্ণ ভিডিওটো চাব আৰু যদি ভাল পায় লাইক কৰিব শেয়াৰ কৰিব যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব লগতে স্কচখিনি ভালদৰে ভাজি লও মই ইয়াতে নিমখ দি দিছো হালধি নিমখ দুটা আন্দাজ মতে দি দিছো মই আৰু মানে এনেকৈ ভালদৰে ভাজি লও স্কচখিনি মানে ভাজি লৈ ধুনিয়াকে আলু দিছো লগত এটা মই অল স্কচটো দিয়া নাই আলু দিছো লগত এটা আৰু আলুটো দিবই লাগে মই আলু খাই ভাল পাওঁ ফেলে বিলাহীটো ধুনিয়াকে দি দিছো বিলাহীটো ভালদৰে ভাজি লও বিলাহী স্কচে ধুনিয়াকে আৰু ভাজি লৈ আপোনালোকে চাই থাকক পুৰা ভিডিওটো চাই থাকিব আৰু কেনেকৈ খাব পাৰো বৰালি মাছ স্কচৰ সৈতে আপোনালোকে চাই থাকিব ধুনিয়াকে ভাজি হল এতিয়া মই পানী দি দিও পানী মানে জোল বনাম স্কচে আৰু মাছৰ জোল এনেকে জোল বনাম আপোনালোকে পুৰা এনেকে চাক কালাৰ ধুনিয়া হৈছে যিমানে মানে আপোনালোকে মানে ভালদৰে ভাজি লয় আৰু মানে এনেকে কালাৰ ভাল হয় ইয়াতে মই মাছটো দি দিলো এতিয়া বৰালি মাছ মানে আঞ্জাখন বেছি টেষ্টি হয় আৰু তেলটো মানে বেছি উঠে আৰু চাক মই মাথাটো দি দিছো আৰু ইফালে দি দিছো আৰু যেহেতু মই মাথা খাইও ভাল পাওঁ এনেকে মাথাটো আঞ্জা দিলে আৰু কল মানে ৰৈ যায় ন সেইকাৰণে মই সবখিনি দি দিছো ধুনিয়াকে উতলি আছে মোৰ মানে বৰালি মাছে স্কচৰ আঞ্জা এনেকে ধুনিয়া উতলি আছে সব কালাৰ ইমান ধুনিয়া আৰু মজা লাগিব খাই আৰু আপোনালোকে কেনেকৈ পাইছে মোৰ এনেকুৱা ভিডিওটো চাই কমেন্ট কৰি জনাব যদি ভাল পাইছে বেয়া পাইছে যদিটো নালাগে যদি ভাল পাইছে কমেন্ট কৰি জনাব আপোনালোকে দেই আৰু সবে ভালেই পাব এনেকে মাছ আৰু স্কোয়াশ অকমান মানে সিজিছে নে চাইছো এনেকে ভাঙি দিছো মই মানে খন্তিৰে আৰু ধুনিয়া হৈছে সব কি ধুনিয়া হৈছে খাবলৈ স্কচ আৰু বৰালি মাছৰ আঞ্জা জুতিৰে খাওয়াই হাস ধুনিয়াকে এইফালে ৰেডি মোৰ আঞ্জা ধুনিয়া হৈছে আঞ্জাখন খাবলৈ আৰু মই এতিয়া সব ভিডিওটো পুৰা সম্পূৰ্ণকৈ চাব আপোনালোকে আৰু যদি ভাল পাইছে লাইক কৰিব শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব নাপাহৰিব ধুনিয়া হৈছে আঞ্জাখন আৰু এতিয়া মই খাও আপোনালোকে ভিডিওটো চাব আৰু যদি আপোনালোকে ভিডিওটো চোৱা নাই চাব আৰু ভিডিওটো চাই মোক আগবঢ়াই দিব যদি মই ভিডিওবোৰ দি থাকিব পাৰো মজা হৈছে খাবলৈ এয়া সব ধুনিয়া কালাৰ হৈছে আৰু